নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জু আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু আজি মই আৰু ভণ্টি ক'লৈ গৈ আছোঁ, কি কাৰণত গৈ আছোঁ, মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এইখনেই হৈছে আমাৰ নগাঁও ADP কলেজ। আৰু এতিয়া আহি পাইছোঁ বিশাল মেগা মাৰ্ট বজাৰ কৰিবৰ কাৰণে। আমি আহিছোঁ বিশাল মাৰ্কেট বজাৰ কৰিবৰ কাৰণে। আৰু কি কি লওঁ আপোনালোকক অকণমান দেখাম, আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকক। বেছি ডাঙৰ পাতি ল'ব নালাগে, সৰু সৰু পৰা ল'বি বুজিছে। বেচা এনেকৈ দিব পৰাকৈ মাছ মাংস দালি চালি এনেকৈ। এয়া দুখন আছে চা, কিমানকৈ দামটো চা, 299 টকা। এইখনো 299 টকা, দুখনকৈ আছে। ডাঙৰো আছে মোৰ। আমি বজাৰ কৰি আছোঁ বাই ভনী দুইজনী একদম। আনিছোঁ পাৰপচ আৰু চাইডত কি কি লওঁ। আমি পাৰপচ চাই আছোঁ আৰু আমি একদম বহিয়ে লৈছোঁ তলতে। আমি পাৰপচ চাই আছোঁ। এয়া ভাইটিটোৱে কৈছে যে ঘৰত বহি অৰ্ডাৰ কৰিব পাৰে আৰু মানে হোম ডেলিভাৰী হয়। চিংগুল ডাবল বেডশ্বীট নাই। অঁ এইফালে আছে। এনেকুৱা দুখন কিন্তু লৈ ল'লে জইন লগাই পেলাই 330 টকা। অঁ, আৰু তোমালোকে পূৰা দাম জানা দেই, একদম পূৰা মুখস্থ থাকে চাগে ন। ডেলিভাৰী ঘৰলৈ মানে একদম 2-3 ঘণ্টা সময় লয় আৰু দি থৈ আহে। আগতে নাছিলে এইটো সুবিধা, আৰু আজিকালি আমাৰ বিশালত মানে এনেকৈ কৰি দিছে। 2-3 ঘণ্টাৰ ভিতৰতে একদম হোম ডেলিভাৰী ঘৰত গৈ দি থৈ আহিব। মোৰ মোবাইলতো এইটো এপছটো আনি লৈছোঁ আৰু ঘৰতে বহি পেলাই অৰ্ডাৰ কৰিব পাৰিম, হয় নাই? তোমালোকে নিজে লৈ যোৱানে? অঁ, ইয়াত আৰু এক্সট্ৰা ডেলিভাৰী বয়ো আছে। হয়, আগতেতো এই সুবিধাটো নাছিলে। নাই, আজি 2 মাহমানৰ আগৰ পৰা হৈছে আৰু ধৰা। ইয়াত মানে কিটচেনৰ বস্তু ল'বৰ কাৰণে আহিছোঁ আৰু এতিয়া লৈ আছোঁ। আৰু আমাৰ ভণ্টিয়ে চাই পেলাই লৈছে আৰু বহি লৈছোঁ বোলো। এইটো ভাল লাগিছে ন? কচোন এইটো কথাটো দামটো চাইছোঁ 499 টকা। বিচনী এখনো পাইছোঁ, একদম মজা। বিচনীখন লৈ লওঁ, বিচনীখন লৈ লওঁ। মানে আহিলে কি ল'ম কি নল'ম, গোটেই বিশাল মাৰ্কেটখনেই লৈ ল'ম যেন এনেকুৱাহে লাগে। এইটো একদম যোনে একাল চাহ খায়, এক কাপ যেনেকৈ মই মানে এক ডাঙৰ এডাল কাপত খাওঁ, ধৰক তেনেকৈ 1 কাপ ল'ব কাৰণে এইটো কাপটো ল'ব হ'ল আৰু। মৰম লগা এইটো কিমান এইটো ভাল লাগিছে। এইটো আমাৰ লোৱা হৈ গ'ল বজাৰ কৰা, আৰু এতিয়া গৈ আছোঁ তলত নামিছোঁ আৰু। বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি এতিয়া আকৌ আহি আছোঁ ঢাকাইপতিলৈ। আমাৰ মানে 2টামান বস্তু থাকি গ'ল কিটচেনৰ, আৰু ভাবিছোঁ কি ঢাকাইপতি বাচনৰ দোকানত পাম বুলি। এয়া ভাগিনক পাই গ'লোঁ। এয়া ৰামানুজনত পঢ়ে, এয়া ৰাস্তাতে মানে কলেজৰ পৰা কলেজ ছুটি হৈছিলে ন এতিয়া।
এয়া মোৰ নিজৰ বাৰ ছোৱালী আৰু তাই ৰামানুজন কলেজত পঢ়ি আছে এইবাৰ ছেকেণ্ড ইয়াৰ আৰু অকণমান লাজ কৰিছে আৰু লগৰজনীও আছে যিহেতু মই ভিডিঅ' কৰিছোঁ লৈ লৈছোঁ আৰু আমি দুজনে খাই আছোঁ খা জলদি গৰমে হৈ যাবগৈ এতিয়া মাজা কি ৰাস্তা দি আনিছে ইমান বেয়া ৰাস্তা বাপৰে কিমান হয় এটা? মৰম লাগিছে কম নহ'ব এখন দোকানৰ পৰা ষ্টেণ্ড আমি নাপালোঁ আৰু মানে পালোঁ দামটো বহুত বেছি ক'লে সেইকাৰণে এতিয়া আমি বেলেগ দোকানত আহিছোঁ ষ্টেণ্ড ল'বৰ কাৰণে আৰু আমি ষ্টেণ্ড এতিয়া লোৱা হৈ গ'ল আৰু ঘৰলৈ এতিয়া যাম আৰু তাৰপাছত ষ্টেণ্ডডাল লৈছোঁ আৰু আমি এতিয়া লৈ ঘৰলৈ গৈ আছোঁ আৰু সেয়া তাতে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ অথনি আমি বিশালৰ পৰা আহি একদম ভাগৰ জিগৰ লাগিলে যে ভাত পানী খাই কৰি অকণমান শুই কৰি ল'লোঁ আৰু কি আনিছিলোঁ এতিয়া আপোনালোকক দেখাম এয়া আনিছোঁ তামা আনিছিলোঁ এয়া সৰু সৰু আৰু এয়া বাচন মাজিবৰ কাৰণে আনিছোঁ তাৰপাছত এইখন পিহনা আনিছোঁ এখন মানে চালাড তালাড বনাবৰ কাৰণে আৰু এইকেইটাও আনিছোঁ তামা চেনি তেনি থ'বৰ কাৰণে তাৰপাছত আনিছোঁ এইটো ডাঙৰ তামা দালি থ'বৰ কাৰণে আৰু আনিছোঁ কাঁহী দুখন এয়া কাঁহী আৰু এইটো এটা আনিছোঁ খৰাহী এইটো আৰু এটা আনিছোঁ এইটো কাপ চাহ খাবৰ কাৰণে আৰু আনিছোঁ গেছ লাইটাৰ চুৰি আছে আলু বাকলি গুচোৱাব এখন আছে গুচোৱাৰ আকৌ এইখন আছে হাত মোচাৰ কাৰণে আনিছোঁ কিটচেনৰ আৰু আনিছোঁ পাৰ্পছ এখন আৰু এইখন এখন এডাল আনিছোঁ গেছ মানে গেছ আহিছে ষ্টেণ্ড তামা চামা উঠাই থ'বৰ কাৰণে আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আজিলৈ বাই বাই